আহক আজি আপোনালোকক আমি এটা নতুন ৰেচিপি দেখাম। হাঁহৰ মাংস নৰসিংহৰ পাতেৰে কেনেকৈ বনায় সেইটো আপোনালোকে হাঁহে মাহে খায়ে পাইছে বা বকা কোমোৰাৰে খায়ে পাইছে। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এয়া হাঁহটো বাছি থকা হৈছে। প্ৰথমে গৰম পানী কৰি বাছি ল'ব, তাৰপিছত জুইত গেছৰ বা চৌকা যিকোনো জুইত তেনেকৈ বাছি লৈ পুৰি ল'ব। লুমটো পুৰি লোৱাৰ পিছত যেতিয়া কমপ্লিট লুমটো নোহোৱা হ'ব তেতিয়ালৈকে ৰৈ থাকিব। পুৰা হোৱাৰ পিছত আপোনালোকে গমেই হ'ব কেতিয়া শেষ হ'ব, গোটেই লুমখিনি কমপ্লিট নোহোৱা হৈ যাব। এই পুৰি থকা হৈছে, আমি গেছতে পুৰিছোঁ বাৰু, চৌকাত পুৰিব অলপ অসুবিধা বহুত হৈছে, গৰমৰ দিন। এয়া আমাৰ পুৰি থকা হৈছে, মোটামুটি হ'লে আৰু তাৰপিছত আমি ইয়াক কাটিম। এয়া বটিৰে কাটি থকা হৈছে। হাঁহৰ মাংসবিলাক টান জানেয়ে, অলপ পিচটো সৰু কৰিব লাগে, বেছি ডাঙৰ কৰিলে খাই ভাল লাগে বেয়া নালাগে, সিজাত টাইম লাগে বহুত। তোমাৰ চাই লওক, আগলৈ চাই থাকক। ফাইনেলি হাঁহ কটা হ'ল, ধুনীয়া একেবাৰে বিলৰ হাঁহ, তামান টেষ্ট হ'ব। চববিলাক লোকেলে খোৱা, শামুক কেঁচে কুমটি মাছ এইবিলাকে খাই ৰেডি হৈছে। এইটো থাকিল আপোনাৰ নৰসিংহৰ পাত দেখিছে, নিমখ হালধি আদা নহৰু বটা জ্বালা পেষ্ট গোটেইখিনি আমি বটি লৈছোঁ। গোটেইখিনি লোকেলে লৈছোঁ আমি, ইয়াত কোনো সেই কৰা নাই, বাহিৰাগত মছলা আমি ব্যৱহাৰ কৰা নাই। আপোনালোকে দেখা পাইছে ইয়াত। অলপ এতিয়া বনাব ৰেডি কৰোঁ। ইয়াত তেল দিয়া হৈছে গৰম কৰি, লগত পিঁয়াজ দিয়া হৈছে ভাজিব। পিঁয়াজটো আপোনালোকে একেবাৰে ফ্ৰাই কৰি ল'ব, ডিপ ফ্ৰাই কৰি ল'ব। তাৰপিছত মঙহটো আৰু আলুটো দিব, দি পেলাই সেইটো একেবাৰে ডিপ ফ্ৰাই কৰি ল'ব। তাৰপিছত এয়া বনাই আছোঁ আমি। বাবু আছে জয়ন্ত, স্পেচিয়েল কুকাৰ, স্পেচিয়েল কুক হয়, ভাল বনাই। খানা চানা পাতিলে মাতিব পাৰে তাক, কেতিয়াবা বনাব। আমি মছলাখিনি দিয়া হৈছে। আপোনালোকে মছলা নিজৰ পৰিমাণ অনুযায়ী দিব পাৰে, কেনেকৈ কি দিয়ে, নিমখ হালধি সেইটো মাংসৰ অনুযায়ী পৰিমাণ হ'ব। আৰু লগতে এটা কথা মনত ৰাখিব, নৰসিংহখিনি যেতিয়া দিয়ে না তেতিয়া আপোনালোকে কমকৈ দিব, বেছিকৈ নিদিব, নহ'লে টেষ্টটো বেয়া হৈ যাব। ফ্লেভাৰটোৰ কাৰণে দিব, আজিকালি ফ্লেভাৰটোৱে মেইন, ফ্লেভাৰটোৱে লাগে আমাক। তো গোটেই মছলাখিনি নৰসিংহখিনি দিয়াৰ পিছত আপোনালোকে ভাজি থাকিব, তেতিয়ালৈকে ভাজি থাকিব যেতিয়ালৈকে একেবাৰে ভালকৈ ভজা নাযায়। অলৰেডি গোটেইখিনি মছলা পাতি দিয়া হৈছে, আমি গোটেইখিনি লোকেল ইউজ কৰিছোঁ, কোনো ধৰণৰ পেকেট মছলা আমি ইউজ কৰা নাই। কেৱল এইটো মনত ৰাখিব যে নৰসিংহটো পাতটো বেছি নহয়, আৰু কোমল পাতটোহে দিব, কোমলীয়া পাতটো। আমাৰ মাত্ৰ আছে বাবু। গোটেইখিনি ভাজি থকা হৈছে একেবাৰে চৌকাৰ জুইত। যিমান যি নহওক চৌকাৰ জুই মেইন, গেছনো কি আৰু, টেষ্টে নহয়, একো খাই ভাল নালাগে। চৌকা মেইন আৰু আমাৰ কাৰণে। চৌকাত বনালে যিটো টেষ্ট, সেইটো টেষ্ট ক'তো নাই। কি গেছ নহয় আৰু কিবাহত বনাওক। ইয়াত দেখিছে আপোনালোকে পূৰা জুই উঠি আছে, ভাজা গৈছে, ধুনীয়া একেবাৰে ফ্ৰাই হৈ আছে। জুই মানে একেবাৰে আৰু চাওক কি জুই, চৌকাৰ জুই ইয়াকে কয়। চৌকা দি ৰান্ধিব দিয়ক আপোনালোকে, কিন্তু ইয়াত ৰান্ধিব, গেছত ৰান্ধিব, টেষ্ট নাপাব। মোটামুটি আমাৰ হৈ গ'ল, ফ্ৰাই হৈ গ'ল। দেখিছে ধুনীয়া কালাৰ আহিছে একেবাৰে, নৰসিংহৰ পাতবিলাক অলপ অলপ দেখা হৈ আছে। পানী দিলোঁ আমি, আপোনালোকে পানী আপোনালোকৰ হিচাপত দিব, কিমান দিব। আপোনালোকে গ্ৰেভি কৰি বনাব পাৰে বা কাৰী কৰি বনাব পাৰে, যেনেকুৱা আপোনালোকৰ সুবিধা হয়। কম মানুহ হ'লে গ্ৰেভি কৰি বনাব, বেছি মানুহ হ'লে কাৰী কৰি বনাব। আৰু লগত আলু দিব, আলুটো জানে মাংসৰ আলুৰ টেষ্টটো কেনেকুৱা হয়, একেবাৰে ক'বই নালাগে। আলু মেইন আৰু একদম। তাত ভালকৈ উতলিব দিব, আমাৰ এই হৈ গ'ল ধুনীয়াকৈ কাঢ়ি ৰাখিলোঁ। এইটো মোৰ ফাৰ্ষ্ট ভিডিঅ' হয়।
ৰেচিপিৰ ওপৰত কেনেকুৱা হ'ল আপোনালোকে জনাব, ভাল লাগিলে শ্বেয়াৰ কৰিব আৰু কেনেকুৱা ভিডিঅ' বনালে আপোনালোকে ভাল পায় এইটো মোক জনাব।